আহিছে আঁতৰি যাওক ডাঙৰীয়া আহিছে গুড মৰ্নিং গাইজ এতিয়া সময় হৈছে 5:30 তো এতিয়া শুই উঠি মই ৰাতিপুৱাই এগিলাছ ঠাণ্ডা পানী খাই লৈছোঁ আৰু ঠাণ্ডা পানী খাই পিনি মোৰ ব্লগটো আৰম্ভ কৰোঁ হেল্ল' গাইজ পুনৰবাৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে বিশ্বজিত ব্লগছ চ' আজি ব্লগটো বহুত ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনজয় কৰক যিহেতু বতৰ বহুত বেয়া বৰষুণ দি আছিলে প্ৰায় আজি 2-3 দিন তো সেইবাবে মানে ভিডিঅ' দিব পৰা নাছিলোঁ মই ভাবিছোঁ যে ডেইলি ব্লগ দিয়া হ'ব ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব চ' ব'লক গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কি হয় কুন্দলি সেইটো শুকলতি নহয় জানো চ' গাইজ এইজোপা কি শাক হয় চিনি পাইছেনে এইজোপা হৈছে শুকলতি শাক এই শুকলতি শাক খালে মানে পেটৰ কাৰণে বহুত ভাল তো কওকচোন গাইজ কোনে কোনে শুকলতি খাই পাইছে শুকলতি শাক আৰু এইফালে চাওক না গুৱাহাটীয়া কল খাবলৈ মানুহ নাই প্ৰায় মানে গেলি গৈছেগৈ বেয়া হৈ গৈছেগৈ যদি খাবলৈ মন আছে আপুনি আমাৰ ঘৰত আহিব পাৰে পিঠাগুড়িৰ লগত খানি খাবলৈ কেনেকুৱা হ'ব এই গুৱাহাটীয়া কল খাবলৈ মানুহ নাই এটা ময়ে খাই দিওঁ বাপেকে ইমান বেয়া নহয় মিঠা আছে তো গাইছ এতিয়া সময় হৈছে প্ৰায় 12 বাজিব অলপ মানে ভোক লাগি আছে মানে ভাত কেইটামানকৈ খাই দিম বুলি ভাবিছোঁ মায়ে মানে অলৰেডি দালি বনাই থৈছে বাৰীৰ পৰা অলপ দাংপতি ছিঙি আনি অলপ ফ্ৰাই কৰোঁ ধুনীয়াকৈ তেলতে তো কওকচোন গাইছ কোনে কোনে দাংপতি খাই ভাল পায় মই পিছে বহুত ভাল পাওঁ এইকেইডাল দাংবটি খাই বহুত ভাল লাগে বহুত টেষ্টি হয় তেলতে ফ্ৰাই কৰিব লাগে বহুত ভাল লাগে মানে মই যে খাই বহুত ভাল পাওঁ কাৰণটো হৈছে ইয়াত কোনো মেনিঅ খাৰ প্ৰয়োগ কৰা নাই গোবৰতে ধুনীয়াকৈ হৈছে নিজৰ ঘৰতে মানে পূৰা লোকেল আৰু এইফালে চাওক দাংপতি ফাইনেলি ছিঙি হৈ গ'ল ইমানেই দাংপতি ছিঙি লৈছোঁ আৰু এইফালে চাওক ভণ্টিয়ে দাংপতি কাটি দিছে আৰু এইফালে ৰেডি হৈ গ'ল দাংপতি কাটি ৰেডি আৰু এতিয়া ধুনীয়াকৈ গেছটো লগাই লৈছোঁ আৰু এতিয়া গেছৰ ওপৰত ধুনীয়াকৈ কেৰাহীটো তুলি দিছোঁ আৰু ফাইনেলি এইফালে চাওক কেৰাহী গৰম হৈ গ'ল এতিয়া ধুনীয়াকৈ ইঞ্জিন তেল অলপ দি দিছোঁ আৰু আপোনালোকে ইঞ্জিন তেলত মাছ মাংসই হওক বা চব্জিয়ে হওক ভাজিয়ে হওক বনাই খাই চাবচোন বহুত টেষ্টি হয় আৰু এইফালে চাওক অসমীয়া পিঁয়াজ দি দিছোঁ অলপ কাৰণ অসমীয়া পিঁয়াজ যিহেতু মই ভাল পাওঁ আৰু অৱশেষত এয়া চাওক দাংপতিখিনি ধুনীয়াকৈ তেলত দি দিয়া হ'ল আৰু এতিয়া অলপ সিজিবলৈ দিম মানে তেলতে আৰু আৱাজ শুনক না কি ধুনীয়া আৱাজ এটা দিছে যেন মাংসহে মই বনাই আছোঁ আৰু এতিয়া এইফালে চাওক হালধি দি দিলোঁ আৰু এয়া ফাইনেলি নিমখ দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ তেলতে অলপ সিজিব দিছোঁ আৰু এইফালে চাওক ফাইনেলি দাংপতি সিজি হৈ গ'ল ৰেডি হৈ গ'ল এতিয়া দাংপতিখিনি ধুনীয়াকৈ প্লেটত কাঢ়ি দিম আৰু চাওক না চাওক কি ধুনীয়াকৈ সিজিছে নাইচ ৱাও চাওক না চাওক আৰু এতিয়া ভাতৰ লগত লৈ খোৱাহে কথা আৰু ধুনীয়াকৈ চাওক না কি ধুনীয়াকৈ সিজি গৈছে চাওক চাওক এইফালে বইল দালি এণ্ড দাংবটি ভাজি আৰু ভাত গাইছ আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ আজি ৰাতি মানে ফাইনেলি আমাৰ ঘৰত সকাম আছে আৰু সেইবাবে চাওক এই ৰভা দি আছে ৰভাত ব্যস্ত হৈ আছে যিহেতু বতৰ বেয়া আৰু গাইছ এইফালে চাওক না চাহৰ বাগান চাওক এইফালে কঁঠাল গছ কঁঠাল লাগি আছে একদম ধুনীয়া সেউজীয়া পৰিৱেশ চাওক কি সুন্দৰ লাগিছে ৱাও নাইচ চ' ফাইনেলি গাইছ এতিয়া আহি পাই গ'লোঁ সি জেঠাই ঘৰত এতিয়া চাওক জেঠুৱে মানে কলপাত কাটি আছে যিহেতু ৰাতিলৈ সকাম ন কলপাতত তোমাৰ প্ৰসাদ দিব লাগিব ভকতক চ' সেইবাবে মানে কলপাত কাটি আছে চাওক কিমান ওপৰত কলপাত আছে তাকে কৈ কলপাত কাটি আছে তেনেকৈ মানে কলগছ নাই ইমান আৰু এইফালে চাওঁ কলপাত কাটি হৈ গ'ল প্ৰায় 200 মান কলপাত লাগিব চ' ইয়াত 100 মান হ'ব আৰু 100 কাটিব লাগিব কিহৰ লগত হ'ব মাংস নে মাংস লগত নেকি অলপ ধেমালি কৰিলোঁ আৰু এইফালে চাওক না ছাগলী পোৱালিটো কি মৰম লগা ক'ৰ পৰা আহিলে খৰি নিবলৈ আহিলে ন আৰু এইফালে চাওক না গুৱাহাটীয়া কল খোৱা মানুহ এইগৰাকীহে আছে মানে ভালেই হৈছে কলখিনি গেলি যোৱাতকৈ খাই পেলাইছে মানে চেল হৈছে মোৰ কলখিনি আৰু এইফালে চাওক সকামলৈ প্ৰায় এককৈ মানে ভকত আহিব লৈছে আৰম্ভ কৰিছে আহি পেলাই তোমাৰ নামটো কি ঋষিকেশ কলিতা এই ধৰাখিনি ধুনীয়াকৈ পাৰি দিব লাগিব যিহেতু ভকত বহিব আৰু এইফালে চাওক ভকতক দিবলৈ ইয়াত তামোল কাটি আছে তামোল পাণ কি দিছে গৰম পানী নে চাহ পানী আৰু অৱশেষত চাওক সমাজ বহি গ'ল ভকত আহি গ'ল আৰু এইফালে চাওক পাচলি কুটি আছে ভকতে যিহেতু খানা দিয়া হ'ব ভকতক আৰু এইফালে চাওক ৰাধনীয়ে তামোল বিতৰণ কৰি আছে ময়ো এখন লৈ লওঁ তামোল এখন দিব এইফালে আপুনি তামোল পালে
তুমি চাহ খালা নাই? নাই খোৱা। নাই খোৱা? খাই লওক চাহ খাই লওক দেই। এয়া ভকতনী বাইদেউ আহিছে এয়া। আৰু এইফালে চাওক অৱশেষত পিঠা প্ৰসাদ বিতৰণ হৈ গ'ল আৰু এয়া চাওক ভকতনীয়ে খাই আছে আৰু সৰু পোৱালিটোৱে কান্দি আছে। প্ৰসাদ কেনেকুৱা হৈছে? ভালে ভালনে? হে? আৰু প্ৰসাদ খাই শেষ হ'ল আৰু এতিয়া বিতৰণ কৰিবলৈ গৈ আছে ভাত। চ' গাইজ চাওক এয়া ভাত বিতৰণ কৰি আছে ৰান্ধনীয়ে। আৰু চাওক ভকতে এয়া অন্নভাগ আৰম্ভ কৰি আছে। ধুনীয়া এটা পৰিৱেশ, ভাল লাগিছে সঁচাকৈ। মানে মানুহৰ ঘৰত সমাজ বুলিলে সঁচাকৈ বহুত ভাল লাগে। A few moments later. আৰু গাইজ এতিয়া মই এটা আপোনালোকলৈ ৰেচিপি লৈ আহিছোঁ। এই মাছটো যে দেখিছে, চ' এই মাছটো মই বিলাহী টেঙা দি ধুনীয়াকৈ কম জোলকৈ মানে বনাবলৈ চেষ্টা কৰিছোঁ, তো চাই থাকক। আৰু এইফালে চাওক গাইজ অলৰেডি মাছ কুটি হৈ গ'ল। চ' এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব। আৰু এইফালে চাওক বিলাহী এণ্ড পিঁয়াজ জলকীয়া কাটি কুটি লৈছোঁ, ৰেডি কৰি লৈছোঁ গোটেইখিনি। আৰু লগতে মাছত ধুনীয়াকৈ হালধি নিমখ মেৰিনেট কৰি লৈছোঁ। আৰু এইফালে চাওক গেছটো লগাই পিনি ধুনীয়াকৈ কেৰাহীটো গেছৰ ওপৰত তুলি দিলোঁ। আৰু এতিয়া কেৰাহীটো অলপ গৰম হ'বলৈ এৰি দিছোঁ। আৰু ফাইনেলি চাওক কেৰাহী গৰম হৈ গ'ল, তো ইয়াতে তেল দি দিছোঁ। তেলটো অকণমান বেছিকৈ দিব লাগিব কাৰণ মাছটো ফ্ৰাই কৰিব লাগিব ন, ফ্ৰাই হ'ব লাগিব ন। তেলটো কম দিলে মানে মাছ ভাগি যাব পাৰে, তো তেলটো বেছিকৈ দিব লাগিব। আৰু এইফালে চাওক তেল গৰম হৈ গ'ল, এতিয়া ধুনীয়াকৈ মাছটো ফ্ৰাই কৰি লওঁ। আৰু এই চাওক মাছখিনি দি দিছোঁ পিচ পিচকৈ। আৰু এতিয়া ধুনীয়াকৈ ফ্ৰাই হ'বলৈ এৰি দিছোঁ, ধুনীয়াকৈ ফ্ৰাই হৈ যাব। এপিচ দুপিচ তিনি পিচ চাৰি পাঁচ পিচ আৰু এই পিচ আছে। তো মাছটো সৰু মানে ইমান ডাঙৰো নহয়, প্ৰায় আধা কেজিও নহয়, 3 পোৱামান হ'ব। তো গাইজ এতিয়া মাছ কেইপিচ ধুনীয়াকৈ ওলট পালট কৰিব লাগিব, ধুনীয়াকৈ ওলট পালট কৰি দিছোঁ মই। আৰু এইফালে চাওক মাছ ফ্ৰাই হৈ গৈছে, এতিয়া ধুনীয়াকৈ কাঢ়ি লওঁ। আৰু এইফালে চাওক মাছৰ ফিচাডোখৰ আৰু মাছৰ মাথা আছে, তো ফ্ৰাই কৰি লওঁ। চ' এতিয়া মাছ ভজা তেলখিনিতো আছিলেই, তাতেতো পিঁয়াজ জলকীয়া দি দিছোঁ। পিঁয়াজ জলকীয়া দি দিম আৰু এতিয়া বিলাহীখিনি দি দিম ধুনীয়াকৈ। ইমান বিশেষকৈ বনাব নাজানো, কিন্তু মই চিম্পুলকৈ বনাইছোঁ। আৰু মই মানে মছলাটো প্ৰায় কম খাওঁ, মানে মছলা একেবাৰে নাখাওঁৱেই। তো সেইকাৰণে মানে মছলা পাতি কোনো ইউজ নকৰোঁ। যেনেকৈ ৰেড চিলি হওক, ৰেড চিলিটো মানে খাবই নালাগে, বহুত বেয়া। তো এতিয়া ধুনীয়াকৈ চাওক পিঁয়াজখিনি দি দিয়া হ'ল। আৰু এতিয়া ইয়াত ধুনীয়াকৈ মানে বিলাহীখিনি কাটি থোৱা বিলাহীখিনি ধুনীয়াকৈ এড কৰিম। আৰু এইফালে চাওক বিলাহীখিনি ধুনীয়াকৈ এড কৰি দিছোঁ। তো এতিয়া সুন্দৰভাৱে ধুনীয়াকৈ বিলাহীখিনি পিঁয়াজৰ লগত মিলাই দিওঁ, মানে এড কৰি দিওঁ। চব মিক্স কৰি দিছোঁ, হাতাখনে ধুনীয়াকৈ লৰাই দিছোঁ। আৰু অলপ দেৰি ৰাখি দিওঁ, কাৰণ বিলাহীখিনি গলিব লাগিব ন, ধুনীয়াকৈ সিজিব লাগিব বিলাহীখিনি ন। আৰু বিলাহীখিনি অলপ কেঁচা কেঁচা লাগিছে, সেইকাৰণে অকণমান দেৰি ৰাখিব লাগিব। আৰু এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি থোৱা মাছখিনি এড কৰি দিম বিলাহীৰ লগত। চাওক ন, ৱাও কি ধুনীয়া লাগিছে। অলপ হাতাৰে এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম বিলাহী এণ্ড পিঁয়াজ মাছৰ লগত। তো বেছিকৈ লৰাই থাকিলে ভাগি যাব পাৰে, তো সেইকাৰণে সাৱধানকৈ লৰাইছোঁ। তো ভাগিলে আৰু বনোৱাতকৈ নবনোৱাই ভাল হ'ব, লাজ পাব লাগিব, গালি দিব মানে মা পাপাই। এতিয়া প্ৰায় ধুনীয়াকৈ 10 মিনিটমান ৰখাই পিনি লাহেকৈ পানী দি দিব লাগিব ধুনীয়াকৈ। মাছত নিমখ সানিছিলোঁ যদিও মানে ইয়াত পানী দিম ন, নিমখটো কমি যাব পাৰে, তো সেইকাৰণে মানে নিমখ অলপ আৰু ছটিয়াই দিছোঁ। হালধিও অলপ দিব লাগিব। চাওক হালধি অলপ দি দিছোঁ আৰু ধুনীয়াকৈ এতিয়া অলপ লৰাই পিনি পানী দিব লাগিব।
আৰু এইফালে চাওক ধুনীয়াকৈ পানী দি দিছোঁ আৰু এতিয়া অলপ দেৰি ৰখাই দিম অলপ দেৰি ৰখাই দিয়াৰ পিছত ৰেডি হৈ যাব ইয়াত মানে কোনো ধৰণৰ মছলা ইউজ কৰা হোৱা নাই চাওক চিম্পল জাষ্ট পিঁয়াজ এণ্ড অকণমান জলকীয়া দিছোঁ আৰু হালধি নিমখ বছ সিমানেই মানে আৰু বিলাহী আৰু ফাইনেলি গাইজ চাওক এয়া ৰেডি হৈ গৈছে কি ধুনীয়াকৈ পক পক পককৈ উতলি আছে তো এতিয়া নমাই দিম আৰু ৰেডি মানে আৰু চ' গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ এটা লাইক কমেণ্টে মোক বহুত উৎসাহ দিব পাৰে আৰু বহুত প্ৰেৰণা দিব পাৰে নতুন ভিডিঅ'ত বনোৱাত গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো দবাই দিয়ক তেতিয়াহে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ মোবাইললৈ গৈ থাকিব তো নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই